বিজেপি অসম ৰাজ্যিক কমিটিৰ পৰা কাৰ্বি স্বায়ত্ত পৰিষদৰ MSc ৰাম সিং টিমুঙলৈ নতুন দায়িত্বভাৰ অৰ্পণ MSc টিমুঙৰ নেতৃত্বত আৰম্ভ হ'ব বিজেপি মেম্বাৰশ্বিপ ড্ৰাইভ কাৰ্যসূচী সমগ্ৰ বিশ্ব শান্তিৰ কামনাৰে ডিফু চহৰৰ জগন্নাথ ৰথযাত্ৰা কাৰ্যসূচী বাৰোৱাৰী পূজা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কেইবা শতাধিক ভক্তৰ ভিৰৰ মাজত চহৰৰ মাজপথেদি উলিয়াই নিয়া হয় প্ৰভু জগন্নাথৰ ৰথ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম উপ আৰক্ষী থানাৰ অন্তৰ্গত চিতৈ আটং গাঁৱত মৰেল পুলিচৰ হাতত মৃত্যু এগৰাকী কবিৰাজৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ MSc ৰাম সিং টিমুঙলৈ বিজেপি প্ৰদেশ কমিটিৰ নতুন দায়িত্ব অৰ্পণ চলিত জুলাই মাহৰ পৰা সমগ্ৰ কাৰ্বি আংলঙত বিজেপি মেম্বাৰশ্বিপ গঠনৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই কাৰ্যসূচী ৰূপায়ণ হ'ব MSc টিমুঙৰ নেতৃত্বত কাৰ্বি স্বায়ত্ত পৰিষদৰ MSc ৰাম সিং টিমুঙলৈ বিজেপি প্ৰদেশ কমিটিৰ নতুন দায়িত্ব অৰ্পণ চলিত জুলাই মাহৰ পৰা সমগ্ৰ কাৰ্বি আংলঙত বিজেপি মেম্বাৰশ্বিপ গঠনৰ কাৰ্যসূচী আৰম্ভ হ'ব অল ইণ্ডিয়া মেম্বাৰশ্বিপ ড্ৰাইভ লাছো বাং আকৌ পুথত দথুপ তাৰমানে 2014-15 আহত 15 years 16 years 17 years লাহে আৰিছো জাঙাতুম পিনিকে 18 19 20 21 নংদো এলো লাছন থাকছে কাৰ্বি আংলং আসাম লং সিতামে মেম্বাৰশ্বিপ ড্ৰাইভ আফান কমিটি do lasan ratase Karbi Anglong afanta state BJP committee penili fanse convener nang peklo laso teng pensi nili non Karbi Anglong is Karbi Anglong dangpi nili tum committee do co convener do la kado ko la pen party is committee district committee pen chelang pet pensi MLA montri EMC elected member do an chelang pet pensi nilitum non membership ke dai pan pangcheng po laso membership ke dai ke pangcheng ni ke 6 July la ke 6 July ke Sama Prasad Dr. Sama Prasad Mukherjee langli amangge thek arnila laso amangge thek arni pen pacherap si BJP membership drive all India laso 6 July ni si ingpupo lasi along tin 126 MLA constituency ta laso ni kangpu padoji lasi difu doji bukajan doji hauraghat doji boithalangso doji Karbi Anglong ta lasi hala sorni si ingpupon po lasi anu tin sitame puthot membership ka vetum ange miss call pc laso miss call through dc ako reply bang thoji membership primary membership laso identity number manglong ji laso teng ban ako eli follow up kori thunai hala dak nang than pon bompo laso teng si fill up ponang po laso membership ta kadok beta do rep nang ji la BJP ke kroi potuman phan ke do pet nang ji lasi la dat pen ako active member puta dolang active member puatum ke bang aprang e bang pharosi membership drive back nang ji la penona bangke bang koira forward la si bang koira fo ke drive back nang ji komani jong si mane mo anisi village council election ke turning hang do town committee municipal board autonomous council election MLA election MP election hey hoy kaddo ka election ke thordun je along aphan party ahin pen ticket ki pi ke lake membership active membership doma ave ma la support aputhak si base ticket ke hang right do ave daksi klangpo আৰু এই কাৰ্যসূচী 6 জুলাইৰ পৰা পুনৰ পুৰা দম্য আৰম্ভ হ'ব উল্লেখ্য কাৰ্বি পৰিষদৰ মুখ্য সদস্যগৰাকীৰ ৰুখত পৰি MSc টিমুঙে সদায় ব্যৱহৃত অফিচিয়েল বাহন পৰ্যন্ত হেৰাবলগীয়া হয় যদিও শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এইদৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণৰ বিষয়টোক লৈ চৰ্চিত হৈছে ৰাজনৈতিক সচেতন মহল ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ আন বছৰৰ দৰে এইবাৰো ডিফু চহৰত জগন্নাথ ৰথযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় 4 জুলাইত সমগ্ৰ বিশ্ব শান্তিৰ উদ্দেশ্যে ডিফু বাৰোৱাৰী পূজা কমিটিৰ উদ্যোগত ৰূপায়ণ হয় এই ৰথযাত্ৰা এয়া শ শ ভক্তৰ মাজত প্ৰভু জগন্নাথৰ ৰথ
বাৰোৱাৰী মন্দিৰৰ প্ৰাংগণৰ পৰা উলিয়াই নিয়া হৈছে। কেতবোৰ বিধি সম্পন্ন কৰাৰ পিছতে অগণন ভক্তসকলৰ ভিৰৰ মাজেৰে উলিয়াই নিয়া হয় ৰথ। ৰথযাত্ৰা আৰম্ভ কৰাৰ লগে লগে অগণন ভক্তসকলৰ মাজত হেতা ওপৰা লাগিছে প্ৰভু জগন্নাথৰ ৰথৰ ৰছী এবাৰ টানিবলৈ। কোৱা হয়, ৰথৰ ৰছী টানিলে পুৰণি বেমাৰ আজাৰ নিৰাময় হয় আৰু বছৰটোৰ বাবে নিৰোগ থকাৰ লগতে পৰিয়ালৰ মংগল সাধন হয়। আৰু ৰথৰ পৰা পূজাৰীসকলে প্ৰভু জগন্নাথৰ প্ৰসাদ ৰূপত দলিয়াই দিয়া কল, অনাৰস, আম আদি নানা তৰহৰ ফল ভক্তসকলক উদ্দেশ্যি দলিয়াই দিয়া হয়। ভক্তসকলে ভগৱানৰ আশীষ ভাবি তাকে বুটলিবলৈ হেতা ওপৰা লগায়। ভগৱানৰ আশীষ লাভ কৰিবলৈ যে কত ভক্তৰ থাকে হাজাৰ আগ্ৰহ। সেই ঘৰৰ কাম বন কাটি কৰি আহি বুটলিহি প্ৰভু জগন্নাথৰ কাষৰ পৰা দলিয়াই দিয়া প্ৰসাদ বুটলিবলৈ আৰু এবাৰ কেনেবাকে প্ৰভুৱে আৰোহণ কৰা ৰথৰ ৰছী টানিবলৈ। ষ্টেফান টেৰানৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ লালমাটিৰ চিতৈ আটং গাঁৱত গণপ্ৰহাৰত মৃত্যু এগৰাকী কবিৰাজ। মৃত কবিৰাজগৰাকী হোজাই জিলাৰ ৰাণকাটা হুছেইন আলী লোকজনে কবিৰাজৰে গাঁওখনৰ ৰাইজক চিকিৎসা প্ৰদান কৰে। কবিৰাজী কাৰ্যৰ সুযোগ লৈ গাঁওখনৰে দুগৰাকী যুৱতীৰ সৈতে অসৎ কাৰ্যত লিপ্ত হৈছিল কবিৰাজ ৰাণকাটা হুছেইন আলী। উক্ত দুষ্কাৰ্যৰ সুযোগ খবৰ পাই গাঁওখনৰ ৰাইজৰ গণপ্ৰহাৰৰ বলি হ'ব লগা হয় আৰু গুৰুতৰভাৱে আহত হয় কবিৰাজগৰাকী। পিছত ডংকামুকাম আৰক্ষীৰ সহযোগত কবিৰাজগৰাকীক উদ্ধাৰ কৰা হয়, যদিও ডংকামুকাম চিকিৎসালয়তে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃত লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। ঘটনাৰ পৰিপ্ৰেক্ষিতত অধিক তথ্যৰ বাবে ডংকামুকাম আৰক্ষীৰ লগতে জিলা আৰক্ষীৰ দলে তদন্ত অব্যাহত ৰাখিছে, যদিও এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এইটোৰ ভয়ত তেতিয়া আজিতো ইয়াত আহি গ'ল ৰাতিপুৱা 7টা বজাত আহি পেলাই মানে ইয়াত আকৌ ছোৱালী বেলেগ তাৰ ইয়াত তাৰ ভাগিনীক এই তৰুণ তেৰণৰ ভাগিনীক এইটোক এবাৰ মেট্ৰিক দিছিলে। তেতিয়া সেই ছোৱালীজনীক মানে সেইটো কোন বুলি কওঁতে তেতিয়া ক'লে এইটোতো মোৰ ভাগিনীক। তে ইটো হ'লেও হ'ব আজি মানে এইটো পূজা যদি নকৰে তেতিয়াহ'লে সেই যিজন যোৱাকালি যিটো সেইটো মানে আজি মানে তাৰ বিপদ হ'ব, সি মৰিব। গতিকে সেইটো মুঠতে আজি এই পূজাটো কৰিব লাগিব। তে এইটো কৰি পেলাই তেতিয়া মানে আকৌ সেই ছোৱালীজনীক যিটো নেকি কি তকবিপি ৰাছিংজা তকবিপি তাকো সেই একেই যোৱাকালি যিটো ঘটনা কৰিছে ঠিক এনেকৈ আজিও সেই এনেকুৱা কৰা হৈছে। আমি ঘটনাস্থলী পৰিদৰ্শন কৰিলোঁ। আমি আচলতে ঘটনা এনেকুৱা 10:45 আমাক এই যিটো চিতৈ আদম গাঁৱৰ গাঁওবুঢ়াই আহি পেলাই ডংকামুকাম অফিচত জনালে যে তাত মানে এজন মানুহক কিবা মাৰপিট কৰি থকা বুলি। আমাৰ ইমিডিয়েটলি আমাৰ IC ডংকামুকাম গাঁওবুঢ়ালৈ গাঁৱত দেখিলেতো এজন মানুহক তাত মাৰপিট কৰি থকাটো হয়। লগে লগে তেওঁ চিভিল হস্পিটেললৈকে নিয়া হ'ল চিকিৎসাৰ কাৰণে, কিন্তু তেওঁ তাত যিটো বৰপকে তেওঁ বিফল হ'ল। আৰু ঘটনাস্থলীত আমি আকৌ গ'লোঁ, গৈ পেলাই আমি যেতিয়া সোধপোছ কৰিলোঁ ঘৰত দেখিলোঁ মানে যে কবিৰাজজনেও অলপ মানে তেওঁৰ হেৰি আছে, অলপ মানে কবিৰাজীৰ নামত তেওঁ অলপ বেয়া কাম কৰিছিলে, দুগৰাকীকৈ ছোৱালী বেয়া কাম কৰিছিলে, যিটো কাৰণে তেওঁ এই ঘটনাটো হ'ল। যি হওক বস্তুটো আচলতে আৰক্ষীক জনাব লাগিছিলে। আৰক্ষী টাইমত জনোৱা হ'লে যিটো আইনগতভাৱে যিটো ব্যৱস্থা ল'বই লাগিব, আৰু আইনৰ ওপৰতো কোনো নাই, আইন আমি কোনো হাতত তুলি ল'ব নোৱাৰোঁ। গতিকে আইন তেওঁলোকে হাতত তুলি ল'ব নালাগিছিলে। সেইমতে আমি তদন্ত আৰম্ভ কৰিছোঁ। আমি কেছ ৰেজিষ্টাৰ কৰিম আৰু দোষীয়েতো শাস্তি পাবই লাগিব। সেইখিনি সুদূৰ আমেৰিকাৰ পৰা আহিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ সুখৰ অনুসন্ধান বিচাৰি। ডিফু লামডিং ৰোডৰ সমীপত থেছো আজৰ স্থিত আৰ্ট অফ লিভিঙত আশ্ৰমত বাহৰ পাতিছে 3 বিশিষ্ট বিজ্ঞানী ডক্টৰ জেনিফাৰ হাৰিছান, ডক্টৰ থিমথি পালমাৰ আৰু ডক্টৰ লোৱান পালমেৰ। 3 বিজ্ঞানী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য চাই অভিভূত ইয়াৰ সুন্দৰ আৰু প্ৰদূষণবিহীন বায়ু। 3 বিজ্ঞানীয়ে কাৰ্বিকে ধৰি পাহাৰীয়া জনগোষ্ঠীসমূহৰ খাদ্য সম্ভাৰ,
ওপৰত গৱেষণা কৰি সুস্বাস্থ্যৰে থাকিব পৰা সূত্ৰ বাহিৰ কৰিব। লগতে গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰৰ দ্বাৰা যুগুতোৱা বিভিন্ন শাৰীৰিক ব্যায়াম, আসন আৰু ধ্যান কৰি পোৱা শাৰীৰিক তথা মনৰ সুখ লাভৰ ওপৰত অধ্যয়ন কৰিব। উল্লেখ্য, আৰ্ট অৱ লিভিং আশ্ৰমত পোৱা বিভিন্ন যোগ প্ৰণায়াম আৰু ধ্যান অনুশীলনত অংশ লয়। তেওঁলোকে কাৰ্বিসকলৰ বিশাল আৰু চহকী সাংস্কৃতিক তথা পৰম্পৰাক শিকাৰ লগতে অধ্যয়ন কৰিব। গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰৰ সমগ্ৰ পৃথিৱীকে এটা পৰিয়ালত বান্ধি ৰখাৰ অভিযান এটা অংশক নেতৃত্ব দিয়া ডিফু বিশিষ্ট ব্যৱসায়ী তথা থেছো আজোৰৰ আৰ্ট অৱ লিভিং আশ্ৰমৰ পৰিচালক মোহন তাৰৰ আতিথ্যত ভূয়সী প্ৰশংসা কৰে অতিথি তিনি বিজ্ঞানীয়ে। লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙতো আৰ্ট অৱ লিভিঙৰ আশ্ৰম দিয়াৰ বাবে প্ৰশংসাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে। কিয়নো বাহিৰৰ পৰা পৰ্যটকসকল আহিলে এই মনোমোহা পৰিৱেশত থাকিবলৈ সুবিধা পায়। আহাৰমহীয়া উৎকট গৰমেও ৰোধ কৰিব পৰা নাই ৰোৱনীসকলক। খেতি কামত ব্যস্ত পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ কৃষক ৰাইজ। উৎসৱৰ সময়ত আনন্দ উৎসৱ, খেতিৰ সময়ত খেতিৰ কাম, সেয়ে পৰিচয় পশ্চিম কাৰ্বি আংলঙৰ চহা খেতিয়কসকলৰ। এয়া পশ্চিম কাৰ্বি আংলঙৰ ধাননি পথাৰ। সূৰ্য দেৱতাৰ প্ৰচণ্ড খঙেও যেন এওঁলোকক ৰোধ কৰিব পৰা নাই। প্ৰায় হেক্টৰ জোৰা ধাননি পথাৰডৰাত গয়া, ৰঞ্জিত, জহা, বৰা আৰু লক্ষণ ধানৰ কঠীয়া ৰোপণত ব্যস্ত এওঁলোক। নিজৰ ধাননিডৰাত কেনেদৰে অতি সোনকালে ধান ৰুই শেষ কৰিব পাৰি সেয়ে লৈ ব্যস্ত এওঁলোক। অতি পৰিতাপৰ বিষয় যে অতি কিঞ্চিত পৰিমাণৰহে কাৰ্বি পৰিষদৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা পাইছে এই খেতিয়কসকলে। কিন্তু সেয়া যথেষ্ট নহয়। কোনোমতে কঠীয়া সিঁচিবলৈ সক্ষম হৈছে যদিও পথাৰ হৈ পৰিছে খৰাং। তাৰোপৰি কাৰ্বি পৰিষদৰ অধীনত ব্যাগুম কৃষি বিভাগ থকাৰ পিছতো এওঁলোক আজিলৈকে কোনো ধৰণৰ উন্নত মানৰ ধানৰ কঠীয়া আৰু সাৰজাতীয় সামগ্ৰী পাবলৈ সক্ষম হোৱা নাই। কৰা মাটিটো কিমান এৰিয়া মান আছে? এইটো 20 আৰু 15 হেক্টৰ মান হ'ব দাদা। আপোনালোকে খালি ধানৰ খেতিয়ে কৰে ন? বেছি বেলেগটো নাই, খালি ধানৰ খেতিয়ে কৰে ইয়াতো। কহিয়াৰ নাই আৰু আহু এইবিলাকতো নাই আৰু এইটো এক খেতিহে কৰে আমাৰ বিলাক। এইটো বাইদেউ একটা ছিজনে কৰে নে দুটা ছিজন কৰে? নাই, একটা ছিজনহে কৰে। এতিয়া পানী অসুবিধাটো হোৱা নাই চাগে? পানী অসুবিধাৰ কাৰণে ইয়াত চাইছোঁ একো নাই। আৰু এই চাইডতো এই চাইডতহে অলপ লগাব পাইছে, এই চাইডতো লগাব পোৱা নাই। ইৰিগেশ্যনৰ ব্যৱস্থা নাই নেকি? নাই, একো নাই। ইৰিগেশ্যনটো নাই। এই চাইডতো আছে, হ'লেও পানীটো কম কম এৰে, বেছিটো নেৰে। আছে ইৰিগেশ্যনটো আছে, হ'লেওতো বেছি নাই, হেৰি এনে ভাল নাই পানী দিয়াটো। এইটো আপোনাৰ কাৰ্বি কাউন্সিলৰ পৰা কিবা সুবিধা দিছে নাই? কাউন্সিল দিছে, একটা দিছে, হ'লেওতো ইমান ভালকৈ দিয়া নাই। সেই চাইডত ইৰিগেশ্যন নেকি? ইৰিগেশ্যন দিছে, দিয়াটো হ'লে যে ইমান ভালকৈ দিয়া নাই। আৰু হেৰি তথাপিও চৰকাৰলৈ বাট নাচায় পাৰ্যমানে পৰম্পৰাগত ধাৰা অব্যাহত ৰাখি কৃষি কৰ্ম কৰাত ব্যস্ত এইসকল ৰোৱনী। বঠাত লাংচৰ পৰা জচন ইংহে ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit the nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365
454415 9954793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ মাঞ্জ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অধীনস্থ ৰংখেলান উপস্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত 4 জুলাই ডিফু চেৰলংজনত ৰূপায়ণ কৰা হয় প্ৰতিষেধক সেৱন কাৰ্যসূচী ডিফু চেৰলংজনৰ ICDS কেন্দ্ৰত 4 জুলাইত পুৱাৰে পৰা নিজ নিজ শিশুক লৈ মাতৃসকল ওলাই আহিছে শিশু প্ৰতিষেধক ঔষধ সেৱন কৰাবলৈ শিশুৰ স্বাস্থ্য সুন্দৰ আৰু নিৰোগী কামনা কৰি ইছাই মাতৃসকল ওলাই আহে পুৱাৰে পৰা সমগ্ৰ চেৰলংজন শিশুৰ মাতৃসকল চৰকাৰী বিনামূল্যে প্ৰদান কৰা ঔষধ পালি খুৱাবলৈ ওলাই আহিছে ভৱিষ্যত জীৱনত শিশুৰ নিৰোগ আৰু সুস্বাস্থ্য হোৱাৰ কামনা কৰি হয় আজিকালি কাৰ্বি মাতৃসকলেও পৰম্পৰাগত চিকিৎসাতকৈ চিকিৎসা বিজ্ঞানৰ তৈয়াৰী ঔষধৰ প্ৰতি অধিক আস্থা বৃদ্ধি পোৱা দেখা গৈছে আৰু ই আহিবলগীয়া দিনবোৰৰ বাবে নিশ্চয় শুভ লক্ষণ হাৰমনি বে ৰিপৰ্ট গাট নিউজ বুনিয়াদী বিদ্যালয় মাতৃ এছ'চিয়েশ্যনৰ কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত ফুলনিস্থিত মুকলি মঞ্চত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ সভাত মাতৃ শিক্ষয়িত্ৰীসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা বিলোচনা হয় ফুলনিস্থিত মুকলি মঞ্চত মাতৃ শিক্ষয়িত্ৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলাপ আলোচনাৰ লগতে এক সমাধান সূত্ৰ উলিয়াবলৈ বুনিয়াদী মাতৃ বিদ্যালয় মাতৃ এছ'চিয়েশ্যনৰ সভানেত্ৰী মঞ্জু দিছপিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাত অতিথি হিচাপে বুনিয়াদী বিদ্যালয় মাতৃ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক কমিটিৰ সভানেত্ৰী বিনু বৰুৱা আৰু সম্পাদিকা দুন্বেশ্বৰী লস্কৰ উপস্থিত থাকে যোৱা 2008 চনত নিয়োগ হোৱা মাতৃ শিক্ষকসকলৰ ভিন্ন সমস্যাৰ প্ৰতি ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব সহকাৰে সমাধানৰ বাবে প্ৰচেষ্টা লোৱা পৰিলক্ষিত হোৱা নাই সমস্যা সমাধানৰ বাবে তেতিয়াই জমা দিয়া যাৱতীয় কাগজ পত্ৰৰ ফাইল শিক্ষা মন্ত্ৰীৰ ওচৰত জমা দিয়া অৱস্থাতে থাকি গ'ল উল্লেখ্য সমগ্ৰ ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত প্ৰায় 9 শতাধিক মাতৃ শিক্ষয়িত্ৰী আছে ফুলনিৰ পৰা বিশেষ প্ৰতিবেদক গাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ